আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপি, কলডিল আৰু মাছৰ তৰকাৰী। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ডাঙৰ মাছখিনি ফ্ৰাই কৰিলোঁ, এতিয়া সৰুখিনি কৰি আছোঁ, তাৰপিছত বনাম। মই কেৰাহীটো চেঞ্জ কৰা নাই, তাতে বনাইছোঁ। প্ৰথমতে তেলত জলকীয়া, পিঁয়াজ, তেজপাত আৰু আদা নহৰু দি ফ্ৰাই কৰি থাকিব লাগিব। তাৰপাছত জিৰা গুড়া অকণমান দিলোঁ, হালধি গুড়া অকণমান দিলোঁ, তাৰপিছত নিমখ দি পেলাই অকণমান লৰাই পেলাই কলডিলখিনি দি দিব লাগিব। কম জুইতে অকণমান সময় ভাজি থাকিব লাগিব, সিজালৈকে। অকণমান 40% সিজিলেই হৈ গ'ল আৰু। তাৰপিছত অকণমান গৰম পানী ঢালি দি পেলাই তাক সিজাই থাকিব লাগিব। পানী দিয়াৰ পিছত ঢাকনি মাৰি দিব লাগিব, তেতিয়া ভালকৈ সিজিব কলডিলখিনি। প্ৰায় কলডিলখিনি সিজিলেই, দেখিছে কিমান ধুনীয়া কালাৰো আহিছে। তাৰপিছত আৰু অকণমান পানী দি মাছখিনি তাত পেলাই দিলোঁ। মাছখিনিৰ পৰা অকণমান মিঠা ভাৱটো আহিব লাগিব, তেতিয়া খাই বেছি ভাল লাগিব। আকৌ 2 মিনিটমান সময় ঢাকি দিলোঁ। এয়া আমাৰ ৰেডি হৈ গ'ল কলডিল আৰু মাছৰ তৰকাৰী। বহুত স্বাস্থ্যৰ কাৰণেও ভাল, সেইকাৰণে সকলোৱে ঘৰত বনাই খাব পাৰিব।